নমস্কাৰ, ৰন্থলি গহনাৰ ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম। মই স্বপন বনিয়া আৰু বহুকেইদিন হ'ল মই ভিডিঅ' আপলোড কৰিবই পৰা নাই। বিশেষকৈ আমাৰ ইয়াতে অলপমান পানী হ'ল আৰু পানী হোৱাৰ পিছৰ পৰা মই ভিডিঅ'বোৰ আপলোড কৰিবলৈ সময়ে পোৱা নাই আৰু অলপমান নতুন ডিজাইন কৰিছোঁ আৰু লগতে যিখিনি গহনা ষ্টক আছে, ষ্টক থকা গহনাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰ মাজত যদি আপোনালোকৰ ভাল লাগে মোক স্ক্ৰীনশ্বট দিব মোৰ হোৱাটছআপ নম্বৰত। মোৰ হোৱাটছআপ নম্বৰটো 9101456644 আৰু মোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈ আছে মোৰ ফোন নম্বৰটো। গতিকে মই দেৰি নকৰোঁ, কেইটামান ডিজাইন নতুনকৈ কৰিছোঁ আৰু আগত কৰি থকা ডিজাইনসমূহো আকৌ ষ্টক হৈছে যিহেতু মই আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। আজিকালি এইটো খুবেই চলি আছে, লুকাপাৰা গলপতা। আৰু আপোনালোকক যদি লাগে মোক স্ক্ৰীনশ্বট দিব হোৱাটছআপত। এইটো লুকাপাৰা গলপতা আৰু ইয়াৰ লগত ইয়াৰিংবোৰ এনেকুৱাই হ'ব। আপোনালোকক যদি হেঙিং লাগে হেঙিং পাব আৰু যদি টপ লাগে টপ পাব। আৰু আমাৰ এটা ৰিটেইল হ'লচেল দুয়োটাই কৰা হয় আৰু মই ভিডিঅ'বোৰ সদায় মোৰ কাৰখানাৰ পৰাই কৰি থাকোঁ। আৰু যিসকল মানুহে মোৰ পৰা গহনা লৈ থাকে তেখেতলোকে গম পায় অলৰেডি। আৰু আগতে এইটো এটা ডিজাইন কৰিছিলোঁ, অলপ হাৰ শ্বেড, দুগদুগী অলপ উল্টা ডিজাইনত হাৰ শ্বেড আছিল, কিন্তু ৰেড বিটছত গাঁঠিছিলোঁ। এইবাৰ অলপমান গ্ৰীণ বিটছত গাঁঠি দিছোঁ, যিকোনো কাপোৰৰ লগত যোৱাকৈ। এইটো অলপ ৰেডত কৰা আছে, কিন্তু ৰেডত কৰিছোঁ যদিও গাঁথনিটো গ্ৰীণত দিছোঁ। আৰু আপোনালোকে জনাব কেনেকুৱা লাগিছে আৰু অৰ্ডাৰ কৰিব পাৰিব মোৰ হোৱাটছআপ নম্বৰটো। আমাৰ ৰিটেইল হ'লচেল যিহেতু দুয়োটাই কৰা হয়। আৰু সৰু সৰু পাট গলপতাবোৰ আছে, এইবোৰ পাট গলপতা। ইয়াৰ লগত কাণৰো এনেকুৱাই হয়, যদি হেঙিং লাগে হেঙিং পাব আৰু যদি টপ লাগে টপ পাব। আৰু এটা নতুন ডিজাইন কৰিলোঁ, আগত কৰাই অকণ গাঁথনি অকণ সাল সলনি কৰি দিছোঁ। এইটো অকণ বেলি ফুলৰ ডিজাইনত অকণ কপি কৰিছোঁ আৰু ইয়াত গাঁথনিটোত পাৰ্লত দিছোঁ। আৰু ইয়াৰ ইয়েৰিংছবোৰ এনেকুৱা হ'ব, হ'ব আৰু চিলভাৰ কাপোৰৰ লগত ধুনীয়াকৈ যাব। আৰু আপোনালোকক যদি লাগে মোক হোৱাটছআপ নম্বৰত স্ক্ৰীনশ্বট দিব। আৰু ইয়াৰ প্ৰাইচবোৰ জানিবলৈ মোক হোৱাটছআপতে মেছেজ কৰিব পাৰে। আৰু মই অপেনলি প্ৰাইচবোৰ দি দিলে মোৰ অকণ অসুবিধা হয়, কাৰণ মই যিহেতু ৰিটেইল আৰু হ'লচেল দুয়োটাই কৰোঁ। মই আগতে এইষাৰ কথা কৈছোঁ। আৰু এইটো কৰিলোঁ অৰিজিনেল ষ্ট'নত লুকাপাৰা। আৰু এই লুকাপাৰাটো মানে দুইফালৰ পৰা পিন্ধিব পাৰিব। কিন্তু জেনেৰেলি লুকাপাৰাবোৰ এটা ছাইডৰ পৰা পিন্ধিব পাৰি, বেক ছাইডে একো নাথাকে। মই পিছত আৰু এটা ছেটত দেখাম বাৰু। এই লুকাপাৰাটো হৈছে বোথ ছাইড। আৰু আপোনালোকক যদি লাগে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। আৰু ইয়াৰ কাণফুলিযোৰ এনেকুৱা, মই আগতে কৈছোঁ ইয়াৰ টপ লাগিলে টপ পাব আৰু হেঙিং লাগিলে হেঙিং পাব। এইটো অৰিজিনেল ষ্ট'নৰ লুকাপাৰা হয়। আৰু জেনেৰেল ষ্ট'নৰ লুকাপাৰাও আছে। জেনেৰেল ষ্ট'নৰ লুকাপাৰাবোৰৰ বেক চাইডে মানে সন্মুখৰ ফালৰ পৰা এনেকুৱা হয় আৰু বেক চাইডটো এনেকুৱা হয়। আৰু এই অৰিজিনেল ষ্ট'নটো অলপমান ইয়াতকৈ চাইজটো ডাঙৰ হয়। আৰু এইবাৰ নতুনকৈ কৰিছোঁ, অৰিজিনেল ষ্ট'নটো বেক চাইডেও পিন্ধিব পাৰিব, মানে দুইটা ফালে পিন্ধিব পাৰিব। এইটো বোথ চাইড হয় আৰু এইটো জেনেৰেলি নহয়। গতিকে আপোনালোকক যদি লাগে মোক হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। আৰু এটা চিলভাৰত লুকাপাৰা কৰিলোঁ। আজিকালি বহুতে চিলভাৰত বিচাৰে। এইটো গলপতা টাইপত পিন্ধিব পাৰিব, পিয়'ৰ চিলভাৰত হয়। আৰু তলত অকণমান পাৰ্লৰ কাম কৰি দিছোঁ আৰু এইটো গ্ৰীণ কালাৰ পিটছ দি পেলাই দিছোঁ। আৰু ইয়াৰ ইয়েৰিংযোৰ এইটো চাইজৰে হয়। ইয়াৰ ইয়েৰিংযোৰ এনেকুৱা হয়। আৰু আপোনালোকক যদি লাগে মোক হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। আৰু মোৰ সৰুকৈ এখন শ্ব'ৰুম আছে নগাঁও বাইপাছৰ দি নৱদাবা কেম্পাছ। আপোনালোকে গুগলত ৰন্থলি গহনা চাৰ্চ কৰিলে মোৰ শ্ব'ৰুমৰ লোকেশ্যনটো পাব। আৰু যিহেতু নগাঁও বাইপাছৰ পৰা সকলো মানুহ উজনিৰ পৰা নামনিৰ পৰা উজনিলৈ অহা যোৱা হৈ থাকে, মোক যদি অনলাইন যোগে বা হোৱাটছআপ যোগে যদি আপোনালোকে অৰ্ডাৰ কৰিবলৈ অসুবিধা পায়, তেন্তে হ'লে মোৰ শ্ব'ৰুমখনতো আপোনালোকে সোমাই অৰ্ডাৰ কৰিব পাৰিব। আৰু কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয়, যদি আপোনালোকে অৰ্ডাৰটো কৰে মোক হোৱাটছআপৰ দ্বাৰা, আপোনালোকে মোৰ পৰা মইতো কুৰিয়াৰ যোগে কৰোঁ। গতিকে কুৰিয়াৰটো নলৈ পেলাই আপোনালোকে মোৰ শ্ব'ৰুমখনত সোমাই পেলাইও আপোনালোকে গহনাটো লৈ যাব পাৰিব। আৰু তাতো অলপ চলপ বস্তু ষ্টক থাকে, আপোনালোকে ডাইৰেক্ট তাৰ পৰা কিনিবও পাৰিব। আৰু
গতিকে কেতিয়াবা নগাঁও বাইপাছৰ হৈ যেতিয়া আপোনালোক ইফালৰ পৰা সিফালে আহিব তেতিয়া এপাক সোমাব নগাঁও বাইপাছৰ দি নৱদাবা কেম্পাছ যিটো মাৰুতি সুজুকি ডিলাৰ আছে ডিলাৰটোৰ ওচৰতে আপোনালোকে তাতে সাইনবোৰ্ড মাৰা আছে এপাক চাব পাৰিব আৰু এটা সৰু ডিজাইন কৰিলোঁ এইটো লুকাপাৰা এইটো জেনেৰেল লুকাপাৰা নহয় মানে আমাৰ এইটো হৈছে মাথি মাথি কৰা হয় এইটো লুকাপাৰা এইটো কমপ্লিট মিনা থাকে আৰু এইটো ফ্ৰণ্টতহে মিনা থাকে এইটো মানে বেক সাইডে এনেকুৱা নক্সা কৰা থাকে গতিকে এইটো চেপেটা আমি লুকাপাৰা বুলি কওঁ আমাৰ ভাষাতে গতিকে আপোনালোকক যদি লাগে ইয়াৰিংছবোৰ ইয়াতে আছে মোৰ ইয়াতে গহনাখিনি বহুতে থাকে গতিকে দেখাবলৈ অলপ মোৰ অসুবিধা হয় যিহেতু মই গোটেই কামত ব্যস্ত থাকোঁ কাৰিকৰখিনিৰ লগত গতিকে ইয়াৰিংছবোৰ এনেকুৱা হয় আপোনালোকক যদি লাগে মোক অৰ্ডাৰ কৰিব পাৰিব আৰু আমাৰ এতিয়া ৰিটেইল হোলচেল যিহেতু দুইটাই কৰা হয় আপোনালোকে যিকোনো গহনা 5টাতকৈ যদি বেছিকৈ লয় তেন্তে হ'লে আমি হোলচেল প্ৰাইজত আমি দিব পাৰিম আৰু এটা ডিজাইন নতুনকৈ কৰি আছোঁ এইটো গলপতা হ'ব ইয়াৰ পৰা বিটছৰ কাম হ'ব এইটো ৰিয়েল ষ্টনত হ'ব এইটো অথনি যিটো দেখাইছিলোঁ চিলভাৰ টাইপৰে কিন্তু এইটো ৰিয়েল ষ্টনত হ'ব আৰু ইয়াতে সৰু সুৰা আৰু কিছুমান নতুন ডিজাইন কৰিছোঁ এইবোৰ কৰিছোঁ জেনেৰেল ষ্টনত হ'ব আপোনালোকে কেতিয়াবা মোৰ কাৰখানা ভিজিট কৰিব পাৰিব কেনেকৈ কামবোৰ কৰোঁ আৰু আমাৰ বিশেষকৈ অসমীয়া মানুহে জানিবও লাগে যে আমাৰ অসমীয়া গহনাৰ কামবোৰ কেনেকৈ কৰা হয় আজিকালি যিহেতু বহুতে ডুপ্লিকেট ওলাইছে গতিকে নতুনকৈ গহনা এটা আপলোড কৰাৰ লগে লগে ডুপ্লিকেট ওলাই যায় আৰু এইটো এটা নতুন ডিজাইন কৰিছিলোঁ আগত মই দিয়া আছিল আৰু এবাৰ এইটো নতুনকৈ কৰিছোঁ নেক্সট মই ভিডিঅ'টো দেখাম আৰু বিশেষকৈ মোৰ ৰন্থলী গহনা যিটো ফেচবুক পেজ আছে ফেচবুক পেজটোত আপোনালোকে মোৰ গহনাসমূহ চাব পাৰিব আৰু ইনষ্টাগ্ৰামতো আছোঁ আৰু ইউটিউবত মই সৰু সৰুকৈ শ্বৰ্টছ ভিডিঅ'বোৰ দিওঁ যাতে মই ভিডিঅ' বনালে মোৰ বহুতখিনি সময় যায় আৰু বহুতখিনি এটা প্ৰিপেৰেশ্যনো লগাব লাগে গতিকে মই সৰু সৰুকৈ শ্বৰ্টছ ভিডিঅ' দিওঁ কাম কৰি থকা মাজৰ ভিডিঅ'বোৰত যাতে আপোনালোকে অলপ চাব পাৰে আৰু তাতে যাতে ডিজাইনবোৰ কেনেকুৱা কি কাম কৰি আছোঁ সেইখিনি চাব পাৰে আৰু এটা ডিজাইন আছে এইটো কৰিলোঁ লুকাপাৰা এইটো ছিংগেল লুকাপাৰা হয় আৰু যিসকল মানুহে লুকাপাৰা পিন্ধিছে তেখেতলোকে গম পায় এইটো ছিংগেল লুকাপাৰা আৰু ইয়াৰিংছবোৰ এনেকুৱা আহে এইটো সোণপাত লগা আৰু পিয়'ৰ চিলভাৰটো আপোনালোকে পাব আৰু পিয়'ৰ চিলভাৰটো আপোনালোকে ল'ব পাৰিব গতিকে এইটো এটা লুকাপাৰা হয় এইটো ব্লেকত কৰিছোঁ এইটো ব্লেক ব্লু গ্ৰীণ এই 3টা কালাৰত পাব আৰু ৰেডত পাব আৰু দুগদুগী গলপতা এইবোৰতো আপোনালোকে সকলোৱে পিন্ধিছে এইবোৰ দুগদুগী গলপতা আমাৰ এটা ৰিটেইল হোলচেল যিহেতু দুইটাই কৰা হয় আপোনালোকে 5টাতকৈ যদি অধিক গহনা লয় তেন্তে হ'লে আপোনালোকে হোলচেল প্ৰাইজত পাব আৰু এটা গহনা কৰিছিলোঁ এটা নতুন ডিজাইন কৰিলোঁ থুৰীয়াৰ লগত জেনেৰেলি আমি সকলোৱে মানে পাতেই কৰোঁ এইবাৰ পাতৰ উপৰি মানে এইবাৰ অকণ ৰাউণ্ড শ্বেপত ৰাউণ্ডকৈ দিছোঁ পাতবোৰ আৰু ইয়াৰিংছযোৰ টপ হ'ব থুৰীয়াৰ মাজৰ লকেটটো যেনেকুৱা হৈছে তেনেকুৱাই হ'ব আৰু আপোনালোকক যদি লাগে মোৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব গতিকে এতিয়া এই কাম কৰি আছোঁ মোৰ কাৰখানাতে আছোঁ বৰ্তমান এইটো এটা লুকাপাৰা কামেই হৈ আছে আপোনালোকে চাব পাৰিব কাৰিকৰে বৰ্তমান সোণপাত লগাই আছে আৰু ইয়াতে এটা মেচ ডিজাইনৰ কাম কৰি আছোঁ ইয়াতে অকণ আধৰুৱা হৈ আছে গতিকে আমি এনেকৈ এটা টিম হিচাপে কাম কৰি আছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ সিমানখিনি মই ভাল ডিজাইনসমূহ আপোনালোকলৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ আৰু গহনাসমূহ অৰ্ডাৰ কৰিবলৈ মই আগতে কৈছোঁ গহনাসমূহ অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব আৰু মোৰ সৰুকৈ শ্ব'ৰুম এখন আছে নগাঁও বাইপাছৰ দি নৱদাবা কেম্পাছ আপোনালোকে যদি কেতিয়াবা তাত সোমাই তাতো অৰ্ডাৰ কৰি যাব পাৰিব মই তাত খুব কম থাকোঁ মোৰ ভাইটি এজন থাকে গতিকে আপোনালোকে তাতো অৰ্ডাৰ কৰি যাব পাৰিব আৰু হোৱাটছআপ নম্বৰৰ যোগেদিও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ